জনতাৰ চকুৰ প্ৰিয় দৰ্শকসকল, লৈ আহিছোঁ আজিৰ এক বিশেষ প্ৰতিবেদন। আজিৰ এই প্ৰতিবেদনত আপোনালোকে জানিব পাৰিব ভাৰতৰ 5জন প্ৰভাৱশালী মুছলমান মুখ্যমন্ত্ৰীৰ বিষয়ে। ভাৰতক শক্তিশালী দেশৰূপে প্ৰতিষ্ঠা কৰাত এই ব্যক্তিসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই তালিকাৰ প্ৰথম স্থানত আছে বৰকতুল্লাহ খান। তেওঁ ৰাজস্থানৰ প্ৰথমজন মুছলিম মুখ্যমন্ত্ৰী আছিল। বৰকতুল্লাহ খানৰ শাসনকালত ৰাজস্থানৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট টনকিয়াল হৈ পৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বৰকতুল্লাহ খানক ৰাজস্থানৰ চাণক্য বুলি জনা যায়। এই তালিকাৰ দ্বিতীয় স্থানত আছে মহম্মদ হুছেইন ফাৰুক। ভাৰতৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী বুলি তেওঁক জনা যায়। তেওঁ মাত্ৰ 19 বছৰ বয়সতে পণ্ডিচেৰীৰ শাসনভাৰ লাভ কৰিছিল। তেওঁ একেৰাহে 3বাৰকৈ পণ্ডিচেৰীৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল। তেওঁ পণ্ডিচেৰীৰ প্ৰথমজন আৰু অন্তিমজন মুছলিম মুখ্যমন্ত্ৰী আছিল। তাৰ পিছত তেওঁ বহু বছৰ পণ্ডিচেৰীৰ বিধানসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ভাৰত চৰকাৰৰ হজ মন্ত্ৰীও আছিল। তেওঁ ঝাৰখণ্ড আৰু কেৰালা ৰাজ্যৰ ৰাজ্যপাল আছিল। 5জন মহান মুখ্যমন্ত্ৰীৰ তালিকাৰ তৃতীয় স্থানত আছে মহম্মদ আলিমুদ্দিন। তেওঁ মণিপুৰৰ প্ৰথম আৰু অন্তিম মুছলিম মুখ্যমন্ত্ৰী আছিল। তেওঁ 1972 চনত মণিপুৰৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। আলিমুদ্দিন একেৰাহে 2বাৰকৈ মণিপুৰৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ মণিপুৰৰ প্ৰথম মেডিকেল কলেজ আৰু প্ৰথম ইউনিভাৰ্চিটি স্থাপন কৰিছিল। ভাৰতৰ 5জন মহান মুছলিম মুখ্যমন্ত্ৰীৰ তালিকাৰ চতুৰ্থ স্থানত আছে আব্দুল ৰহমান আন্তুলে। তেওঁ কংগ্ৰেছৰ সকলো নেতাৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ নেতা আছিল। লণ্ডনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি এইজন নেতাই বহু বছৰ ধৰি অল ইণ্ডিয়া কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ মহাৰাষ্ট্ৰৰ 8ম মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই তালিকাৰ 5ম স্থানত আছে অসমৰ ছৈয়দা আনোৱাৰা টাইমুৰ। তেওঁ ভাৰতৰ প্ৰথম মুছলিম মহিলা মুখ্যমন্ত্ৰী আছিল। তেওঁ 1980 চনৰ 6 ডিচেম্বৰ তাৰিখে অসমৰ 8মগৰাকী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। আনোৱাৰা টাইমুৰ মুখ্যমন্ত্ৰী থকা অৱস্থাত অসমত বহুসংখ্যক স্কুল, কলেজ, মাদ্ৰাছা আৰু চিকিৎসালয় স্থাপন কৰিছিল। তেওঁ 4বাৰকৈ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হৈছিল। 2011 চনত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি মৌলানা বদৰুদ্দিন আজমলৰ AIUDF দলত যোগদান কৰে। এনেধৰণৰ প্ৰতিবেদন আৰু নিয়মীয়া বাতৰি পাবলৈ আমাৰ পেজটো লাইক, ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।